কল্পনা কৰক যে আপুনি আজি ৰাতি এখন বহীত পেনেৰে কিবা এটা দেখি শুই গ'ল আৰু পিছদিনাখন সেই বহীখন চাওঁতে আপুনি দেখা পায় যে সেয়া পেনেৰে নহয় পেঞ্চিল দি লিখা আছে আৰু যেতিয়া আপুনি ভাবিব যে এইটো মই পেনেৰে লিখিছিলোঁ পেঞ্চিল দি কেনেকৈ লিখা গ'ল তেতিয়া আপুনি গম পায় যে এই পৃথিৱীত পেন নামৰ কোনো বস্তুৱেই নাই আৰু পৃথিৱীত লিখা পঢ়া সকলোবোৰ কাম পেঞ্চিল দিয়ে কৰা হয় আৰু সেই সময়ত আপোনাৰ ৰিয়েকশ্যন কেনেকুৱা হ'ব আৰু যেতিয়া আপুনি কাৰোবাক পেনৰ কথা কয় সকলোৱে এইটোৱে কয় যে আপুনি কিবা সপোনত আছে আপোনাৰ ব্ৰেইনত এনেবোৰ কথা চলি আছে যি বাস্তৱৰ পৃথিৱীৰ লগত কোনো সম্পৰ্কই নাই তাকেই কোৱা হয় দ্য মেণ্ডেলা ইফেক্ট আপোনালোকে চাগে ভাবিছে যে ই কি উল্টা পুল্টা কথা কৈ আছে কিন্তু যদি আপুনি এই ভিডিঅ' শেষলৈকে চায় তেন্তে মই 100% চিয়'ৰ যে আপুনিও মেণ্ডেলা ইফেক্টৰ কিছুমান উদাহৰণৰ এক্সপিৰিয়েঞ্চ কৰিব পাৰিব যেতিয়া কোনো মানুহ বা মানুহৰ গ্ৰুপে এনেকুৱা কিছুমান ঘটনাৰ কথা মনত ৰাখে যি বাস্তৱত কেতিয়াও ঘটাই নাছিল তাকেই কোৱা হয় দ্য মেণ্ডেলা ইফেক্ট এই ইফেক্টৰ নাম পৰিছিল নেলছন মেণ্ডেলাৰ মৃত্যুৰ পৰা নেলছন মেণ্ডেলা যি নিজৰ মাজতে এটা ডাঙৰ নাম তেওঁৰ মৃত্যু 5 ডিচেম্বৰ 2013 চনত হৈছিল কিন্তু যেতিয়া নিউজ পেপাৰত তেওঁৰ মৃত্যু খবৰ সকলোৱে পাইছিল তেতিয়া বহুত মানুহ আচৰিত হৈ গৈছিল আৰু বহুতে এইটো ভাবিছিল যে নেলছন মেণ্ডেলাৰ মৃত্যু 1980 দশকতে হৈছিল তেওঁলোকে সঠিক তাৰিখটো নাজানিছিল যদিও তেওঁলোকে কয় যে নেলছন মেণ্ডেলাৰ অন্তিম সৎকাৰৰ দিনা মেণ্ডেলাৰ পত্নীয়ে দিয়া ভাষণ তেওঁলোকে টিভিত চাইছিল আৰু বহুতে এইটোও কয় যে তেওঁলোকে হিষ্ট্ৰী বুকবোৰত এইটো পঢ়িছে যে মেণ্ডেলাৰ ডেথ 1980 দশকতে জেলত থাকোঁতে হৈ গৈছিল কিন্তু যেতিয়া এই মৃত্যুৰ কথা 2013 চনত সকলোৱে শুনিছিল তেওঁলোক বহুত কনফিউজনত পৰি গৈছিল হয়তো আপোনালোকে এই কথা বৰ বেছি ৰিলেট কৰিব পৰা নাই কিন্তু মই আজি এনে কিছুমান উদাহৰণ আনিছোঁ যাৰ দ্বাৰা মেণ্ডেলা ইফেক্টৰ এক্সপিৰিয়েঞ্চ আপুনি ল'ব পাৰিব আচ্ছা এতিয়া এইটো কওক যে লেফ্ট ছাইডৰ কেৰেলা স্পেলিংটো শুদ্ধ নে ৰাইট ছাইডৰ কেৰেলা স্পেলিংটো শুদ্ধ আপোনালোকৰ বহুতৰে এইটোৱে উত্তৰ হ'ব যে লেফ্ট ছাইডত থকা কেৰেলা স্পেলিংটো শুদ্ধ কিন্তু ৰিয়েলিটিত এইটো যে কেৰেলাৰ স্পেলিঙত কেতিয়াও আৰৰ পিছত ই নাছিল কেৰেলাৰ স্পেলিঙত আৰৰ পিছত সদায় ই আছিল কিন্তু মোৰ বা আপোনাৰ এইটো কিয় লাগে যে কেৰেলাৰ স্পেলিঙত আৰৰ পিছত সদায় ই আছিল এতিয়া আপুনি চেহেনশা মুভিৰ এই ডায়লগটো শুনক रिश्ते में तो हम तुम्हारे बाप नाम है शहंशाह কি লাগিছে ইয়াত কি আছিল লাগতে হে এতিয়া আপুনি এইটো মুভি চিন চাওক रिश्ते में तो हम तुम्हारे बाप होते हैं नाम है शहंशाह যদি আপুনিও এতিয়া ভাবিছিল যে ইয়াত লাগতে হে আছিল তেন্তে আপুনি অকলে নহয় এপ্ৰক্সিমেটলি যিমান মানুহে এই ফিল্মখন চাইছিল তেওঁলোকৰ সকলোৰে এইটোৱে মনত আছিল যে এই ডায়লগটোত লাগতে হে বুলি আছিল সাধাৰণ মানুহৰ মাজত এই ডায়লগক লৈ ভুল ধাৰণা হ'ব পাৰে কিন্তু সুনীল ছেট্টীয়ে বেলেগ এখন ফিল্মত যেতিয়া সপোনত এইটো দেখি আছিল যে তেওঁই চেহেনশা তেতিয়াও এই ডায়লগটোৱে কোৱা হয় रिश्ते में तो हम तुम्हारे बाप लगते हैं नाम है शहंशाह যিকোনো মুভি চিন নিৰ্মাণ কৰোঁতে বহুতো ৰিটেক্স লোৱা হয় আৰু মুভি মেকাৰ্ছে এইটো কেতিয়াও ভুল নকৰে যে ইমান এটা ইম্পৰ্টেণ্ট ডায়লগ ভুলকৈ ক'ব এই সকলোবোৰ দেখাৰ পিছত বা শুনাৰ পিছত এনেকুৱা নালাগেনে যে কোনোবাই অতীতত গৈ ইতিহাসেই চেঞ্জ কৰি আছে এতিয়া আপুনি এই দুটা পিকাচুক চাওক আপোনাৰ মতে কি লাগিছে কোনটো ৰিয়েল হয় এতিয়াও বহুতৰে এইটোৱে উত্তৰ হ'ব যে লেফ্ট ছাইডৰ পিকাচুটোৱে পিকাচু কিন্তু এনে নহয় ৰিয়েলিটিত পিকাচুৰ পিছফালে কেতিয়াও কলা ৰং নাছিলে কিন্তু মই বা আপুনি এইটো কিয় মনত ৰাখোঁ যে পিকাচুৰ পিছফালে কলা ৰং আছিল ইয়াৰ মানে এইটো নেকি যে কোনোবা সময় যাত্ৰী সময়ৰ পিছত গৈ ইতিহাস সলাই আছে নে আমাৰ টাইম লাইন পেৰেলেল ইউনিভাৰ্ছৰ লগত মিলি গৈছে বা এইটোও হ'ব পাৰে যে আমি কোনোবা কম্পিউটাৰ চিমুলেশ্যনত আছোঁ য'ত গ্লিচ অহাৰ বাবে আমাৰ পৃথিৱীখন সলনি হৈ গৈছে ইয়াৰ ভিতৰত মষ্ট চাইণ্টিফিক থিয়ৰী হ'ল ফল্ছ মেমৰি আচলতে আমাৰ ব্ৰেইনে কোনো কথা এবাৰতে মনত ৰাখিব নোৱাৰে যদি আমি সেই একেই কথাকে বাৰে বাৰে ব্ৰেইনক ইনফৰমেশ্যন দি থাকোঁ তেতিয়া সেইটো মেমৰি হিচাপে বনাই লয় যদি আমি আমাৰ ব্ৰেইনক কিছুমান সঁচা ঘটনাৰ বিষয়ে ভুল ইনফৰমেশ্যন দিওঁ তেতিয়া সেইটো ব্ৰেইনে ফল্ছ মেমৰি বনাই লয় আৰু এইটোৱে সেইটো কাৰণ যেতিয়া জুবিনদাৰ গানবোৰ শুনি ছিংগল মানুহবোৰো দুখত পৰে কাৰণ তেওঁলোকে তেওঁলোকৰ ব্ৰেইনত ইমেজিনেৰী গাৰ্লফ্ৰেণ্ড এজনী বনাই লয় কিন্তু ফল্ছ মেমৰিৰ থিয়ৰীৰো কিছুমান ঘটনাক এক্সপ্লেইন কৰিব পৰা নাযায় যাৰ বাবে মেণ্ডেলা এফেক্ট আজিও এক ৰহস্য বনি আছে তেন্তে বন্ধুসকল কমেণ্টত জনাব নাপাহৰিব যে এই উদাহৰণবোৰৰ পৰা আপোনালোকৰ কোনটো উদাহৰণ আচৰিত লাগিল আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে ভাল পালে অলপ মৰম ছটিয়াই দিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব আজিলৈ ইমানেই ধন্যবাদ